আজি কাতি বিহু সকলোলৈকে শুভেচ্ছা থাকিল। এতিয়া ওলাইছোঁ ঘৰৰ সকলো কাম বন কৰি ভণ্টিহঁতৰ ল'ৰাটো আজি বাৰ্থডে, সেইকাৰণে আহিলোঁ ভণ্টিহঁতৰ ঘৰলৈ। এতিয়া পাইছোঁহি আমি সোৱণশিৰি দলং। ভণ্টিৰ ঘৰ বেছি দূৰ নহয় বাৰু, ইয়াৰ পৰা অলপমান দূৰ গ'লেই পাই যামগৈ। আহি আছোঁ দেউতাক, মই, ছোৱালী গোটেইকেইটা স্কুটিতে আহিলোঁ। এতিয়া অলপমান ৰাস্তাতে ৰখিছোঁ, অলপ ঠাণ্ডা বতাহ লৈছোঁ। বহুত গৰম লাগিছে বুলি অলপমান গোটেইকেইটা ৰেষ্ট লৈছোঁ। আকৌ পুনৰ আহি আছোঁ ভণ্টিহঁতৰ ঘৰ। এয়া পালোহি, চাওকচোন ইমান ভাল লাগিছে, ঠাণ্ডা পৰিৱেশ। আমি আহি পালোহি আবেলি 4টামান বজাতে। ভণ্টিয়ে ইফালে ঝাৰু দি আছে, ঘৰ ঝাৰু, যিহেতু বাৰ্থডে বহুত ঘৰৰ কাম থাকে। তাই ঘৰতে সোমাব লৈছোঁ। আনফালে আমাৰ ছোৱালী আহি পাই বেলুন ফুলাতহে ব্যস্ত। ইফালে ল'ৰা ছোৱালীও আহিব হ'ল বাৰ্থডেৰ কাৰণে, ঘৰখন ধুনীয়াকৈ সজাই লৈছে। আনফালে তুলসী ভেটিও মোচা হৈছে, কাৰণ এতিয়া চাকি বাতি জ্বলাবও হ'ব সকলোতে এতিয়া। আৰু এয়া ভণ্টিহঁতে আটাইখিনি মিলি তুলসী পূজা কৰিছে। আৰু ইফালে বাৰ্থডেত মই ধুনীয়াকৈ এয়া ৰুটি বেলাতহে ব্যস্ত, কাৰণ বহুত মানুহ আহি আছে, সময় পোৱা নাই। এয়া চাওকচোন, এয়া ৰুটি বনাই আছে সকলোৱে মিলি। মোৰ মানুহজনো লাগি আছে। এয়া বাৰ্থডে কেক কাটিলে, সন্ধিয়া হৈ গ'লগৈ কেক কাটোতে। সকলোৱে আশীৰ্বাদ দিব আমাৰ ভাগিনটো যেন ভালদৰে ভাল মানুহ হওক, তেওঁ গোটেই বছৰটো যেন কুশলে যাওক, তাৰে কামনা মোৰ ফালৰ পৰা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। আনফালে মানুহবিলাকো আহি পালেহি, এইফালে খাবলৈ দিয়া হৈছে। সময় পোৱা নাই আজি। কাতি বিহু সকলোলৈকে শুভেচ্ছা থাকিল। আজিলৈ বাই বাই, শুভৰাত্ৰি।